নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল চেনেলত আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক আমাৰ ৰঙালাও খেতিত আনিলোঁ আৰু ৰঙালাওখিনি আজি প্ৰায় আপোনাৰ 90 দিন হৈছে আৰু 90 দিনতে আপোনাৰ ইয়াত কলি ওলাইছে আৰু আপোনালোকক আজি গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক আমাৰ লগত লাষ্টলৈকে আৰু গোটেইখিনি ভিডিঅ' আপোনালোকক আমি দেখাম আৰু আহক আপোনালোকক আজি আমি গোটেই খেতিখিনি দেখাওঁ আৰু এইটো যিটো ভেৰাইটি আছে বহুত ধৰণৰ ভেৰাইটি আমি লগাইছোঁ তাৰ ভিতৰত এয়া দেখিছে এইটো আপোনাৰ মহাবলী ভেৰাইটি আৰু মহাবলী বুলি যিটো ওলাইছে সেইটো ভেৰাইটি আৰু বাকী লগতে অৰ্জুনাও লগাইছোঁ আমি এইবিলাক আপোনাৰ 2 কেজি মানলৈকে হৈছে ডাঙৰ দেখা পাইছে এইখিনি আৰু আমি এতিয়া বৰ্তমান প্ৰায় জেগাতে আপোনাৰ ওলাইছে ৰঙালাও পাতে ঢাকি ৰাখিছে চবফালে দেখিছে প্ৰত্যেক ডালতে আপোনাৰ 4-5টাকৈ এতিয়া প্ৰথম প্ৰডাকশ্যন এইটো 90 দিনত প্ৰথম প্ৰডাকশ্যন দেখা পাইছোঁ আমি তো প্ৰায় ওলাইছে দেখা পাইছে আপোনালোকে নতুন ফুল কলি ওলাই আছে গোটেই ৰঙালাওখিনি আৰু আমাৰ প্ৰথম এই 4 বিঘা মাটিত আমি গোটেই নেট বাউণ্ডেৰী বেৰি লৈছিলোঁ আৰু বেৰি লৈ পেলাই আমি এতিয়া ৰঙালাও খেতি কৰিবলৈ প্ৰায় এইখিনি আমাৰ সফলতা বুলিয়ে ক'ব লাগিব কাৰণ আমি প্ৰথম প্ৰডাকশ্যন হ'লেও আমি এজোপা গছত 5টাকৈ দেখিছোঁ প্ৰথমটো আৰু পাছত আপোনাৰ বাৰিষা আহি আছে বতৰ ডাৱৰ আপোনালোকে দেখা পাইছে আৰু লাহে লাহে প্ৰডাকশ্যনবিলাক বাঢ়ি যাব যেতিয়া ইয়াৰ ঠানিবিলাকে শিপা মাটিত ধৰিব ঠানিবিলাকে শিপা মাৰি যেতিয়া আৰু নতুনকৈ আপোনাৰ কুঁহি ওলাই যাব ৰঙালাও তেতিয়া আপোনাৰ আৰু প্ৰডাকশ্যন বাঢ়ে আৰু প্ৰত্যেক হেৰিতে আপোনাৰ দেখা পাইছে এই গোটেই খেতিখিনি আমি জৈৱিক প্ৰক্ৰিয়াই কৰিছোঁ আৰু এই খেতিটোত আমি সাৰ হিচাপে কেঁচু সাৰ শুকান গোবৰ তাৰপিছত আপোনাৰ লগতে আপোনাৰ যিটো ব্ৰইলাৰৰ গুটো অৰ্থাৎ এই ব্ৰইলাৰ ফাৰ্মৰ পৰা আনি ব্ৰইলাৰৰ গুবিলাকো আমি ইয়াত দিছোঁ আৰু এইদৰে 3টা সাৰ দিয়াৰ ফলত আজি আমি জৈৱিকভাৱে এই ৰঙালাও খেতি উৎপাদন আমি ল'বলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে গম পায় যে যি খেতি আপোনালোকে যদি তলত আপোনাক খেৰ দিব লাগে ৰঙালাও আৰু ৰঙালাও খেতিত যদি খেৰ থাকে তেতিয়াহ'লে ৰঙালাওবিলাকৰ যিবিলাক শিপা ওলায় নখবিলাকে ভালদৰে ধৰে শিপাত আৰু তেতিয়া বহুতো গজালি মাৰি আৰু নতুন ডালবিলাক ওলাই যায় সেই খেৰবিলাকত শিপাটোৱে ধৰিব পোৱাৰ পাছত আৰু এইদৰে আপোনালোকে ৰঙালাও খেতি কৰিব পাৰে আৰু ইয়াত ভিটামিন হিচাপে আপোনালোকে জুম কোম্পানীৰ এটা ভিটামিন আহে সেইটো ইউজ কৰিব পাৰে এইটো জৈৱিকেই হয় আৰু লগতে আপোনাৰ আৰু এটা মেডিচিন আহে আপোনালোকে সদ্যহতে আপোনালোকে জুম কোম্পানীৰ ভিটামিনবিলাকে মাৰিব আমাৰ ৰিজাল্টবিলাক সেইকাৰণে ভাল আহিছে আৰু বাকী আপোনালোকে পোকৰ যেনেকুৱা ধৰণৰ কোম্পানী নহওক পোকৰ আপোনালোকে মেডিচিনটো মাজে সময়ে মাৰি থাকিব লাগিব কাৰণ কলিবিলাক পোকবিলাকে বিন্ধি দিলে বা কামুৰিলে তেতিয়া গেলি যায় তো সেইটো সমস্যাৰ কাৰণে আপোনালোকে পোকৰ স্প্ৰে মাৰিব লাগিব আমাৰ বৰ্তমান তেনেকৈ 2-এটা ক'ৰবাত গেলিছে কিন্তু মেজৰিটি আমাৰ 95%ই আমাৰ ৰঙালাও গেলা নাই বা তেনেকুৱা বেয়া হোৱা নাই বেমাৰ হোৱা নাই তো সেইকাৰণে আৰু পানীটো লাগিবই পানীৰ সুবিধা আপোনালোকে ভালমতে ৰঙালাওবিলাকত দিবই লাগিব যেতিয়ালৈকে ফুল নাহে আৰু বাকী আপোনাৰ মাটিখিনি বন আঁতৰাই ৰাখিব লাগিব যেনেকৈ দেখিছে আপোনালোকে চাফা হৈ আছে আমাৰ ৰঙালাওডৰা এইদৰে আপোনালোকে ঘাঁহ বন নোহোৱাকৈ চাফা কৰি ৰাখিব লাগিব আৰু এনেকৈ আপোনালোকে যদি কৰে ৰঙালাওত আপোনালোকে ভাল প্ৰডাকশ্যন ল'ব পাৰিব আৰু আপোনালোকে সেইকাৰণে ৰঙালাও খেতিটো কৰিলে সদায় আপোনালোকে মাটিটো চাফ চিকুণ কৰি অৰ্থাৎ ঘাঁহ বন নগজাকৈ ৰখাটোৱেই আপোনালোকৰ মেইন প্ৰথম কথা হ'ব আৰু চাফ চিকুণতাই আপোনালোকে যেতিয়া খেতি কৰে তেতিয়া ভাল প্ৰডাকশ্যন আহিব আৰু প্ৰডাকশ্যনবিলাকো আপোনালোকে ভালভাৱে ল'ব পাৰিব আৰু লগতে আপোনালোকে এইদৰে খেতিবিলাক কৰক আৰু দেখিছে আৰু বিশেষকৈ মহাবলী সঁচটো মই ৰিজাল্ট ভাল পাইছোঁ আপোনালোকক আগৰ ভিডিঅ'বিলাকক Part-1 Part-2 হিচাপে মই ৰঙালাও খেতি ভিডিঅ' আপলোড কৰি আছিলোঁ য'ত আমি গুটি কেনেকৈ দিছিলোঁ আৰু গুটি কেনেকৈ ভিজাই জাৰ্মিনেশ্যন কৰাইছিলোঁ পথাৰত দি পেলাই আৰু লগতে আপোনালোকে কি স্প্ৰে দিছোঁ কি সাৰ দিছোঁ কেনেকৈ দিছোঁ সেইবিলাকো আমি আপলোড কৰি আছিলোঁ আগৰ Part-1 Part-2 ভিডিঅ'বিলাক চাই ল'ব ৰঙালাও খেতি বা ইংলিছত পাম্পকিন খেতি বুলিও আছে তো আপোনালোকে এনেদৰে কৰক আৰু লগতে আপোনালোকে সকলো কথা আপোনালোকে মই ভিডিঅ'টোত কিছুমান কথা ক'বলৈ থাকি যাবও পাৰে আপোনালোকে মোক ফোন কৰি মেছেজ কৰি বা আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক সুধিব পাৰে আমি যেনেকৈ পাৰোঁ আপোনালোকক জনাম আৰু সঁচৰ ভিতৰত মই কৈ আছিলোঁ যে মহাবলী সঁচটোৱে ভাল অৰ্জুনাটো বেয়া নহয় অৰ্জুনাটো কিন্তু আপোনালোকে সাঁচি ৰাখিব নোৱাৰিব অৰ্জুনা হোৱাৰ লগে লগে আপুনি বজাৰত উলিয়াই বিক্ৰী কৰিব লাগিব বা বেপাৰীক দিব লাগিব আপোনালোকে 1100 টকা কুইণ্টেলৰ পৰা লৈ 1600 টকা কুইণ্টেললৈকে আপোনালোকে পাব ৰঙালাও কেজি আৰু
আপোনালোকে অৰ্জুনাকেও মই কওঁ যে মহাবলী সঁচটো ভাল, মহাবলী সঁচটো আপোনালোকে সকলোৱে কৰক। মহাবলী সঁচৰ গুটি লাগিলেও আমাৰ পৰা পাব, যদি আপোনালোকক পেকেটিং গুটি লাগে আমি দিম, আপোনালোকক যোগান ধৰিম। আৰু হাইব্ৰিডৰে হয়, হাইব্ৰিডৰ সঁচ। আৰু যিসকলক ৰঙালাও যদি এনেকুৱা ভাল সঁচৰ গুটি লাগে তো আমাক যোগাযোগ কৰিলে আমি পেকেটবিলাক আমাৰ আছে, আমি দিওঁ। কম দামতে আমি ডিছকাউণ্ট কৰি হ'লেও পেকেটিং আমি চেল কৰি আছোঁ, তো আপোনালোকক দি দিব পাৰিম, কোনো কথা নাই। আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক। ধন্যবাদ।